আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়া দেৱৰ যিটো BPF ৰাজনীতি দল এইটো আজি যিটো শক্তিশালী নহয় সেইটোৰ কাৰণে আৰু একেটোৰ দ্বাৰা কোনো কাম নহয় বুলি বিটিআৰবাসী ৰাইজে গম পাইছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক লিডাৰ্ছ বনাই পেলাই তেখেতৰ দল UPPL ৰাজনীতি দলক শক্তিশালী কৰাৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে উঠি লাগিছে আজি চন্দন ব্ৰহ্ম ডাঙৰীয়া তিনিবাৰ কেবিনেট মিনিষ্টাৰ এবাৰ ডেপুটি চিফ আৰু ছিক্ৰেটাৰিছ আৰু খাম্পা বৰগয়াৰী তিনিবাৰ ডেপুটি চিফ তেওঁলোকৰ নিচিনা ডাঙৰ ডাঙৰ নেতাসকলে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক এৰি আহিছে এইটোতো এনেই এৰি অহা নাই নহয় এনেই এৰি অহা নাই এনে পাকু খেলাৰ কাৰণে কিবা লুকা পাকু খেলিবৰ কাৰণে তেওঁলোকে UPPLত সোমোৱা নাই তেওঁলোকৰ কিবা ভাল উদ্দেশ্য আছে এই অঞ্চলটো উন্নতি কৰাৰ কাৰণে তেওঁলোকে কিবা এটা সপোন দেখা পাইছে যাৰ কাৰণে UPPLত জইন কৰিছে ক'ত থাকক আৰু কি ক'ৰবাত ক্ৰেচাৰত বহি থাকক ক'ৰবাত ৰিজৰ্টত বহি থাকক কিন্তু UPPLৰ দুৱাৰ খোলা আছে নাই হাগ্ৰামাৰ বাবে আছে আমি আজিৰ দিনটোত যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দেৱে যি হৈছে আমি BTC উন্নত কৰাৰ কাৰণে আমি এক শক্তিশালী আঞ্চলিক দল গঠন কৰাৰ কাৰণে তেখেতে যদি BPF বাদ দি পেলাই আমাৰ UPPL যোগদান কৰে আমি সেইটো পিছৰ কথা আমাৰ হাইকমাণ্ড আছে হাইকমাণ্ডে ডিচিশ্যন দিব নিশ্চয় দিম ঠিক আছে বুলি নহয় আমি যিকোনো মুহূৰ্তত ইলেকশ্যন হ'লেই ইলেকশ্যন খেলাৰ কাৰণে আমি অলৰেডি প্ৰস্তুতি হৈছোঁ যে কালি যে এটা যুদ্ধ হ'ব কালিৰ কাৰণে আজি ৰেডি হ'ব লাগে সেই বস্তু নহয় আমি সদায় ৰেডি সদায় প্ৰস্তুত আমি যিকোনো মানে পৰিস্থিতিত সন্মুখীন হ'বলৈ আমি ৰেডি কিন্তু হাগ্ৰামাৰ দিন আজি বেচেৰা মানে ৰাস্তা নাই যিহেতু গোটেই BTC অঞ্চলত এটা আঞ্চলিক দল শক্তিশালী বিচাৰিছে ৰাইজে মানে আঞ্চলিক দল বিচাৰিছে আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়া দেৱৰ যিটো BPF ৰাজনীতি দল এইটো আজি যিটো শক্তিশালী নহয় সেইটোৰ কাৰণে আৰু একেটোৰ দ্বাৰা কোনো কাম নহয় বুলি বিটিআৰবাসী ৰাইজে গম পাইছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক লিডাৰ্ছ বনাই পেলাই তেখেতৰ দল UPPL ৰাজনীতি দলক শক্তিশালী কৰাৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে উঠি লাগিছে তেওঁলোকৰ ষড়যন্ত্ৰ কি আছে নাছে তেওঁলোকৰ পলিচি আমি সেইটো ভয় নাখাওঁ আমি BTC অঞ্চলত আমি UPPL হিচাপে আজিৰ দিনটো আঞ্চলিক দল শক্তিশালী দল হাগ্ৰামাৰ বেয়া লাগে বেচৰা যিহেতু তেখেতেও BTCত প্ৰথম মানে চৰকাৰ আনিছিলে কিন্তু আজিৰ দিনটো তেখেতক বিটিআৰবাসী ৰাইজে বিদায় দিছে তেখেতৰ যিটো কৰ্মনীতি এই বস্তুটো ৰাইজে পচন্দ খোৱা নাই আজি তেওঁলোকক বিদায় দিছে চাওক আজি মই নিজে BPFৰ পৰা জিকি অহা মানে এজন MCLA আমি 7জন MCLA হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দেৱক বাদ দি পেলাই আমি বেলেগ দলত সোমাইছোঁ আৰু এইটোও নহয় চাওক আজি চন্দন ব্ৰহ্ম ডাঙৰীয়া তিনিবাৰ কেবিনেট মিনিষ্টাৰ এবাৰ ডেপুটি চিফ আৰু ছিক্ৰেটাৰিছ আৰু খাম্পা বৰগয়াৰী তিনিবাৰ ডেপুটি চিফ তেওঁলোকৰ নিচিনা ডাঙৰ ডাঙৰ নেতাসকলে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক এৰি আহিছে এইটোতো এনেই এৰি অহা নাই নহয় এনে পাকু খেলাৰ কাৰণে কিবা লুকা পাকু খেলিবৰ কাৰণে তেওঁলোকে UPPLত সোমোৱা নাই তেওঁলোকৰ কিবা ভাল উদ্দেশ্য আছে এই অঞ্চলটো উন্নতি কৰাৰ কাৰণে তেওঁলোকে কিবা এটা সপোন দেখা পাইছে যাৰ কাৰণে UPPLত জইন কৰিছে আমিতো একো প্ৰত্যাহ্বান বুলি ভাবি লোৱা নাই আজিৰ দিনটোত আমি যিটো ধৰণৰ মানে BPFৰ যিমান মানে নেতাসকল আছে এই নেতাসকল আৰু এই ৰাইজসকলে অলৰেডি UPPL কমপ্লিটলি জইন হ'বলৈ গৈ আছে আৰু মানে BTCৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দেৱৰ আজিৰ দিনটো অকলশৰীয়া হৈছে গতিকে দুটাত এটা হৈছেই প্ৰায় গতিকে আমাৰ কাৰণে কোনো শক্তিশালী দল নাই বুলি ক'লেও বেছি ভুল নহয় আমি মোটামুটি 35টা পাম আৰামছে কোনে পাব 26টা হাগ্ৰামাটো কেনেকৈ পাব হাগ্ৰামা আজিতো এটা সমষ্টি জিকাৰ কাৰণে কোনো অংকই নাই এটা সমষ্টিও নাই গতিকে তেখেতে কোৱাটো মিছা কথা তেখেতে বিভিন্ন এজন ৰাজনীতিবিদে হাগ্ৰামা চাওক আজিৰ দিনটোত একেবাৰে ৰাস্তা নাই বেচৰা কি ক'ম কি নক'ম মই নিজে ধনঞ্জয় বসুমতাৰী MCLA খেলি থকা অৱস্থাত MCLA জিকাৰ পাছত কালি চৰকাৰ হ'ব আপুনি 2 দিন বাদ চাওক 2 দিন পাছতে আকৌ চৰকাৰ গঠন হ'ব 3 মাহ পিছত চৰকাৰ গঠন হ'ব 2 বছৰ পিছত হ'ব 3 বছৰৰ পিছত হ'ব আজি 4 বছৰ পাৰ হৈ গ'ল তেখেতে চৰকাৰৰ আনিব নোৱাৰিলে গতিকে আজিৰ দিনটো তেখেতে দিশা চাৰা এইটো কাৰণে আবল তাবল বকি আছে কিন্তু